ৰূপম দা, মইতো তোমাক মোৰ ফালৰ পৰা সকলো দিছিলোঁ। মোৰ বাৰু ক'ত ভুল হৈ গ'ল, ক'ত হেৰাই গ'ল সেই দিনবোৰ। তুমি যে মোলৈ ৰৈ আছিলা আৰু মোৰ চাইকেলৰ চেইনডাল পৰি গৈছিল। কি হৈছে? দেখা নাই নেকি? ৰবা, মই ঠিক কৰি আছো। নালাগে, হ'ব। ৰবা না, এনেকৈ যাবা নেকি তুমি? তোমাৰ নামটো কি? কিয় লাগে? কিয়? সুধিব নোৱাৰি নেকি? নোৱাৰি। হৈ গ'ল তোমাৰ চাইকেল ঠিক। থেংক ইউ। শুনাচোন, থেংক ইউ নহয়, তোমাৰ নামটোহে লাগিছিল। পাহি। তুমি চাগে ভাবিছা আজি এখন কিয় দিছোঁ তোমাক। তোমাক প্ৰথম দেখাৰ পৰা বুকুত এক অদ্ভুত শিহৰণ জাগি উঠিছিল। ভাল পোৱাৰ প্ৰথম অনুভৱ মই উপলব্ধি কৰিছিলোঁ। পাহি, মই তোমাক ভাল পাই পেলাইছোঁ। মই জানো তুমিও এদিন ভাল পাবা মোক। মোৰ নিজৰ ভাল পোৱাৰ ওপৰত বিশ্বাস আছে। জীৱনৰ প্ৰতিটো পলত তুমি মোক সদায় কাষত পাবা, মই কথা দিলোঁ। মই জানো তুমি হয়তো মোৰ ঘৰখনৰ কথা ভাবি সম্পৰ্কটো মানি নল'বও পাৰা, কিন্তু পাহি, যি প্ৰেমত বাধা নাথাকে সেই প্ৰেমেই বা কি? মনৰ কথাবোৰ তোমাক সন্মুখত ক'বলৈ সাহসেই কৰিব নোৱাৰিলোঁ। সেয়েহে চিঠিৰ দ্বাৰাই জনাইছোঁ তোমাক। তোমাৰ উত্তৰটোলৈ অপেক্ষা কৰিম। ইতি ৰূপম। শুনাছো ৰূপম দা, এইখন লোৱা। এখন কি? এতিয়া নপঢ়িবা, ঘৰত গৈ শান্তিৰে পঢ়িবা। আৰু এইখন পঢ়োতে অকলে ফূৰ্তি নকৰিবা, মোকো লগতে ল'বা। ৰূপম দা, প্ৰেম নামৰ অধ্যায়টোৰ পৰা মই সদায় নিজকে দূৰতেই ৰাখিছিলোঁ। প্ৰেম ভালপোৱা এইবোৰতকৈ কিতাপৰ পৃষ্ঠাবোৰহে মোৰ বেছি ভাল লাগিছিল, কাৰণ মই এই নিমিলা অংকবোৰত মোৰটো ব্যৱহাৰ কৰিব বিচৰা নাছিলোঁ। কিন্তু কি নাজানো, তুমি যে মোক চাই থাকা,
মোৰ খঙো উঠিছিল, কিন্তু মোৰ ভালো লাগিছিল। কিজানি অজানিতে তোমাক ময়ো ভাল পাই পেলাইছোঁ। নাজানো ৰূপম দা, আমাৰ ঘৰখনে বা তোমাৰ ঘৰখনে কি কয়। ময়ো জানো ৰূপম দা, ভাল পোৱাত বহুত কষ্ট আছে, কিন্তু সেই কষ্টক নেওচি আমি আগবাঢ়িব লাগিব। ময়ো তোমাক ভাল পাই পেলাইছোঁ ৰূপম দা। ইতি, তোমাৰ পাহি। মা, মইতো দেউতাক নেদেখিলোৱে। তোমাক পালোঁ, কিন্তু তুমিও এৰি থৈ গুচি গ'লা। কিন্তু কি জানা মা, মা দেউতাৰ মৰমটো নাপালোৱে, কিন্তু তোমালোকৰ দৰেই মৰম কৰা এজনী ছোৱালী পাইছোঁ। মা দেউতা, তোমালোক য'তেই আছা তাৰ পৰাই আশীৰ্বাদ কৰিবা, যাতে আমি দুয়ো সুখ দুখৰ মাজেৰে আগুৱাই যাব পাৰোঁ। আহিছোঁ মা। কি হ'ল? চেণ্ডেল ছিঙিলে অ'। এইযোৰকে লৈ লোৱা তুমি। এই নালাগে দিয়া। একো নাই, লোৱাচোন এই লোৱা। নালাগে দিয়া। একো নাই, লোৱা। শুনাচোন, কোৱা। আজি আহিবা নেকি এপাক? ক'লৈ? এনেই কথা অলপ আছিল তোমাৰ লগত। কি বা? আহিবা, মই ৰৈ থাকিম তোমালৈ। কিয় বা মাতিলে? এই ঘৰলৈকে যাওঁগৈ, আহিলে গম পামেই নহয়। কোৱাচোন, কেলে মাতিছিলা? ব'লাচোন। ঠিক আছে, উঠা। ধাত, মোৰ লাজ লাগে। উঠা না। পৰিলে চাবা কিন্তু। হ'ব দিয়া। নামা। এতিয়া কোৱা। তুমি মোক পাই সুখীনে ৰূপম দা? নহয় যা। মই জানিছিলোঁৱেই তুমি মোক ভাল নোপোৱা বুলি। ধেত, কিয়নো তেনেকৈ কোৱা? মোৰ মা দেউতা ঢুকুৱা আজি বহু বছৰেই হ'ল। মা দেউতাৰ পিছত মোক মৰম কৰা মাথো তুমিয়ে আছা। হ'ব। পাহি, আমাৰ বাৰু মিলন হ'বনে? কিয় নহ'ব ৰূপম দা? মই তোমাৰ লগত মৃত্যুৰ সময়লৈকে থাকিম। মাথো আমাৰ মাজত লাগিব বিশ্বাস আৰু ভালপোৱা। বাকী বাদ দিয়া এইবোৰ। তই এতিয়া তুমি কচোন, তুমি বাৰু মোক দাদা বুলি কিয় মাতা? এতিয়াতো আমাৰ দুটাৰ একো আগৰ সম্পৰ্ক নাই। আগৰ পৰাই মাতি মাতি অভ্যাস এটা হৈ গ'ল মানে। বাৰু এতিয়া এইবোৰ বাদ দিয়া, যাওঁ ব'লা। ইয়াত কোনোবাই দেখিব লাগিলে প্ৰেমৰ জেগাত কিবাহে হ'বগে। ব'লা ব'লা।
পাহি কাইলৈ স্কুল যাবানে? যাম। কিয়, আহিবা নেকি? ভাবিছোঁ কিবা অসুবিধা হ'ব নেকি? নাই নাই, আহিবা আকৌ। পাগলটো আজি কিয় বা নাহিলে? কালিতো মোক সি আহিম বুলিয়ে কৈছিল। সিটো এনেকুৱা কেতিয়াও নকৰে। জানো কিবা চাগে অসুবিধা হ'ল। সি কিয় নাহিল বাৰু? স্কুললৈও দেৰি হৈছে। কি কৰোঁ বাৰু এতিয়া? নাই নাই, স্কুললৈকে যাওঁগৈ। পাহি, মই তোমাক দিয়া কথাখিনি ৰাখিব নোৱাৰিম চাগে। তুমি মোক বেয়া নাপাবা। আমি আমাৰ সম্পৰ্কটো আৰু আগবঢ়াব নোৱাৰিম। তোমাৰ জীৱনলৈ মই অন্ধকাৰ নমাই নিব বিচৰা নাই। তুমি মোক ক্ষমা কৰি দিবা। মোৰ হাতত আৰু বেছি সময় নাই। তোমাৰ ৰূপম।
যায় জোনাকী জনী ৰাতি কাষলে আহে দুচকুৰ দুকুণত নিয়ৰ কণা জিলিকে জোনে আকাশত পোহৰ ঢালোতে নিয়ৰৰ কণাবোৰ চকুলো হৈ বাগৰে ৰাতি নুপুৱাই বিধিয়ে কি দিলে মোৰ সকলো কাঢ়িলে ঈশ্বৰ মুকুতইনে দেউতাও
মই প্ৰমাণ কৰি দিম ৰূপম দা, কাষত থাকিলেই সঁচা ভালপোৱা নহয়। তুমি মোৰ কাষত নাথাকিলেও মই আজীৱন তোমাৰেই।